हेलो गाइस खबर আপোনালোকৰ আশা কৰিছোঁ ভাল আজি বহুত দিন পিছত আকৌ নতুন এখন ভিডিঅ' লৈ আহিলোঁ ইমান গৰম ন ঘৰত মানে থাকাই নাযায় ইমান গৰমৰ কাৰণে আমাৰ ওচৰত এখন ফিল্ড আছে ফিল্ডত মানে আমাৰ ছোৱালীজনী নাথাকে ঘৰত জানে নাই আৰু বল খেলিবলৈ ইমান ভাল পায় আগতে আপোনালোকক আগৰ ভিডিঅ'ত কিছুমান ভিডিঅ'ত মই দেখুৱাইছোঁ বল খেলা ওচৰতে এখন ফিল্ড আছে আমাৰ এই ওচৰত চাব পাৰিছে ফেক্টৰীখন দেখিছে ফেক্টৰীখনৰ ওচৰত ফিল্ড আছে এখন এই ফিল্ডখনত আহিছোঁ খেলিবলৈ ইয়াতে অলপ টাইমটো স্পেণ্ড কৰোঁ ছোৱালী আৰু ছোৱালীৰ দেউতাৰ সৈতে এনে গৰম ন গৰমৰ কাৰণে ঘৰত মানে একেবাৰে থকা নাযায় ইমান গৰম পৰিছে দুদিনৰ পৰা এপেৰা বৰষুণ পৰে আৰু ৰ'দ দিলে আৰু ৰ'দেই আৰু চবেই গম পাইছে গৰমৰ কেনেকুৱা এই দুদিনৰ পৰা অলপ সময় ওলাই আহিলোঁ ছোৱালীৰ সৈতে অলপ মুকলি পথাৰত মুকলি বতাহ খাব আহিছোঁ এইটো দেখিব পাৰিছে হাজবেণ্ড আৰু ছোৱালীজনী খেলিব আহিছে মানে খুবেই মানে আনন্দ বল পালে আৰু একো নালাগে তাই মানে বলত ইমান যে তাই মানে মজা লয় খুব ভাল পায় বল খেলি পেলাই আৰু দেউতাৰো সৰুৰ পৰা বল খেলিছে ছোৱালীও ঠিক এনেকুৱাই হৈছে বল দেখিলে আৰু একো নালাগে দেখিব পাৰিছে দেখিছে ফিল্ডখন বহুত ডাঙৰ দেখিব পাৰিছে বহুত ডাঙৰ এখন ফিল্ড এখন ওচৰে পাঁজৰে ঘৰো আছে আমি আহিছোঁ এতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰা হয় ইভিনিং ৱাকো হয় আৰু ৰ'দৰ বাবে মানে ওলাবই পৰা নাই এই দুদিনৰ পৰা তো আজি অকণমান সময় ওলাই আহিলোঁ এতিয়া দেখুৱাওঁ ছোৱালীজনীক খেলি আছে চাই থাকক